আহক আজি আপোনাক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বনাব দাদা এজন আহিছে, বনাব পোলাও। তো খাই কেনেকুৱা লাগিব মই নাজানো, তো আমাৰ পোলাও আগতে ফাৰ্ষ্ট কোনো খাই নাপাওঁ, আজি ফাৰ্ষ্ট খাই পাম। তো বহুত মানে উৎসাহ হৈছে, বহুত ফূৰ্তি হৈছে যে আজি পোলাও খাম বুলি। পোলাওটো এটা কেনেকুৱা বস্তু, কি হ'ব বনাই, কি কথা আজি মানে ভালদৰে জানিম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, শেষলৈকে চাব ভিডিঅ'টো আৰু শিকিব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বনাবলৈ কিছুমান পেকেট দৰকাৰ হয়, এইটো যেনেকৈ কাজু পেকেট, তো কাজু, এইটো কিচমিচ পেকেট এটা ল'ব। ইয়াতে ঘি লৈ ল'ব, অলপ ঘি পেকেট এটা লৈ ল'ব, মানে ভাল হ'ব। ঘি পেকেট এটা লৈ ল'ব আৰু ইয়াতে অলপ নেমু পাত লৈ ল'ব, জোৱা নেমু পাত লৈ ল'ব। তো চাউল পেকেটটো মানে যিমানটো প্ৰয়োজন সিমানটো চাউল লৈ ল'ব। ইমানটো চাউল লৈ পানি 3 পেকেট প্ৰয়োজন আছে, 3 পেকেট চাউল আনি এইটো এনেকৈ তিয়াব, অলপ তিয়াই ল'ব, ভালকৈ ধুই ল'ব, ধুই পানীটো চাকি ল'ব। পানীটো ভালদৰে চাকি ল'ব যাতে ইয়াত পানী নাযায়, অলপটো যাব বাৰু, সিমান যাতে নাযায়। চৰুটো পাতি ল'ব, ফাৰ্ষ্ট পাতি পানি ঘিউটো কালি মইতো ৰাতি ট্ৰেইনত আছিলোঁ। ফাৰ্ষ্ট ঘিটো দি ল'ব, গৰম হোৱাৰ পিছত তো ভালদৰে গৰম কৰি ল'ব। গৰম হৈ আছে, ইলাইচি ঢালিব, তেজপাত, গোটা লং ঢালি ল'ব অলপ, ইলাইচি, দালচিনি দালচিনি দিব চাবি। তাৰপিছত ঢালি ল'ব কিচমিচ, কাজু। একচুৱেলি ভাঙিব লাগিছিলে, ভাঙাই নাই। অলপমান মাৰি দিয়কচোন, মাৰিব লাগিছিলে ন, ভাঙাই ল'ব লাগিছিলে, ভাঙিব নালাগে। কাজুটো ভাঙিব নেকি, ভাঙিব লাগিছিলে, কিন্তু মানে এটা ভাঙিম বুলি থৈ দিলোঁ। চিম্পল ষ্টাইল। মানে ঘৰতে বনাব পাৰিব এইটো। লাহেকৈ চাউলটো এনেকৈ পানী টুকি ল'ব, টুকি পানী অলপ অলপ দি দিব। চাউলটো ভাজি ল'ব লাগে ঘিতে, তাৰপিছত ভাজি লোৱাৰ পিছত পানী ঢালিব লাগে, লিমিটেড ঢালিব লাগিব। চাউলটো ভালদৰে ভাজি ল'ব, তাৰপিছত পানী ঢালিব লাগিব, পানীটো অলপ লিমিটত ঢালিব লাগিব।
হ'ব দিব তো অলপ গৰম হৈ লওক পুৰা ফুলি গৈছে বনি গৈছে পোলাও চাউল হিচাপ অনুযায়ী ল'ব তো আমাৰ বেছি হৈ গ'ল চৌটো সৰু হৈ গ'ল চাউলটো বেছি হৈ গ'ল এইটো ফুলি হৈ গ'ল এইটো চিম্পুল ষ্টাইল ইয়াত আছে কাজু বাদাম কিচমিচ তাৰপিছত তেজপাত আৰু ইলাচি দালচেনি লং এইবিলাকে আছে ফাৰ্ষ্টতে দেখিছিলেই তো ইয়াত কোনো কালাৰ বা কিবা দিয়া নাই কালাৰ চিম্পুল ষ্টাইলত বনোৱা হৈছে ব্ৰাউন হ'ব লাগে কালাৰ দিব নালাগে মানে এইটো ফ্ৰাই কৰি কিনে ব্ৰাউন কৰিব লাগে নিয়মত আপোনালোকৰ ঘৰত বনাব পাৰে এইটো ভিডিঅ'টো চাই বনাই চাব দেখিছে টেষ্ট কৰি চাইছোঁ পোলাও মজা টেষ্টি আছে এইটো ইলাইচি লৈ ল'ব দুইটা তাৰপিছত এইটো লং ইলাইচি এইটো ধনিয়া লৈ ল'ব এইটো জিৰা লৈ ল'ব তাৰপিছত এইবিলাক লৈ মাংস লৈ ল'ব তাৰপিছত এইবিলাক লৈ অলপ এইটো মাংসটো ইয়াতে এনেকৈ পিচিব এইবিলাক মছলাবিলাক এনেকৈ পিচি ল'ব দেখাব নোৱাৰিলোঁ ভিডিঅ'টো কেনেকৈ জানো ছেভ হৈ নগ'ল বনাইছিলোঁ এইটো এনেকৈ মানে পিঁয়াজ দিব আৰু পিছা মছলাটো আৰু মাংসটো তাত অলপ ৱাইন দি দিব আৰু ইমানটো দি পানি ভালদৰে সানিব আনি পানি অলপ সেইটো ঢাকন দি অলপ টাইম ৰখাই দিব নিমখটো দি অলপ ভালদৰে সানি ল'ব তো সানি পানি এইদৰে ঢাকন দি ৰখাই দিব এইটো মাংসটো এইদৰে ভাজিব তেলটো দি পানি ভাজিব তো ভিডিঅ'টো মই দেখাব নোৱাৰিলোঁ বেলেগ একো কৰিব কাৰণে কেৰাহীখন গৰম কৰি তেলটো ঢালি পানি মাংসটো দি দিলে হৈ যাব যোনটো সানি থৈ দিছিলে ফাৰ্ষ্টতে দেখিছিলে এইটোকে কি কয় বিৰিয়ানী নহয় মাংস বনাব চিকেন এইদৰে মাংস বনাব গৰম হ'ব দিব সিজিব দিব মানে আপোনাক দেখাইছিলোঁ এই নেমু পাতটো তো এই নেমু পাতটো এতিয়া ইয়াতে মাংসতে দিব মানে এটা চিম্পুল ষ্টাইল মাংস বনোৱা সিজাই পুৰা মজা বনি গৈছে টেষ্টি লাগিব খাই চাই থাকক ভিডিঅ'টো শেষলৈকে ঢাকি দিছোঁ হৈ যাব ঢাকি দিয়ক অলপ দেৰি লাগিব ন
এয়া সিজি আছে উতলি আছে পাছত লমাম আৰু অকণমান পানী দি দিব পানী দিয়া হৈ গ'ল সিজি গ'ল ওলাইছোঁ ওলাই আছে। ঘৰৰ চব পৰা ডাঙৰ কাৰণে ঘৰৰ মুৰ্গীৰ কাৰণে এতিয়া দিবলৈ উলিয়াই আছে এতিয়া একেবাৰে শেষত নেমু পাত দিব হে ফ্ৰেণ্ডছ ভাল লাগিলে খাই পোলাও কি মজা লাগিলে তো আপোনালোকক ভিডিঅ'ত দেখাই দিলোঁ কেনেকৈ ধৰণৰ চিম্পুল ষ্টাইল একদম চিম্পুল ষ্টাইল তো আপোনালোকে খাব ভাল লাগিব নিশ্চয় মানে দাদা এজন আহিলে ক'লো পোলাও খাওঁ বুলি বনাই খালে বেয়া নাপাব ভিডিঅ'টো মই সম্পূৰ্ণ মানে যেনেধৰণে বনাই তেনেধৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ ডাউন আছিলে দাদাজন আহি গ'ল তো মই চাৰ্জ দিবলৈ অসুবিধা হৈ গ'ল তো ভিডিঅ'টো মানে পূৰা কমপ্লিট বনাব নোৱাৰিলোঁ কেনেকৈ মানে কি কথা কয় ফাৰ্ষ্টত অকণমান খেলি মেলি হৈ গ'ল তাৰপিছত মই মানে গম পালোঁ আৰু এটা পোলাও বনোৱা চিম্পুল ষ্টাইল মানে পোলাও এইটো ধৰণে মানে অলপ বহুত বস্তু দিয়ে ইয়াত ধৰক এতিয়া ৰং মছলা দিয়ে কিবা ৰং দিয়ে মানে বহুত বস্তু দিয়ে কিন্তু সকলো বস্তু দিব এইটো চিম্পুল ষ্টাইল মানে এনেই ঘৰত খাবলৈ বনাইছিলে চব বস্তু আনিব নহ'ল মানে সেইকাৰণে চিম্পুল ষ্টাইলত খাব ভাল লাগিল বহুত ভাল লাগিল খাই আপোনালোকে পাৰিলে ঘৰত বনাই বেছি খাব নোৱাৰিলেও পোলাও বনোৱা ষ্টাইলটো অক্টোবৰ 25ত আপোনালোকক লগ পাই আছোঁ নতুন এটা ভিডিঅ' লৈ আহি যাম পোলাও বনোৱা মানে 20 তাৰিখে মোৰ ভাইটি এজনৰ মানে বাৰ্থডে আছে তো বাৰ্থডে